दिनै मिथिनाय मथे दिनैनि हराव 9:30 बाजायावहाय सासे बेक्तिया सोनाबथिंनिफ्राय फैनानै बेयाव सेफगार्ड गैयिनि लामाखौ बानायबाय थादों नाथाय फुलुंनि जिथुनिखि सेफगार्ड होनांगौ बा मोनसे बर्ड होनांगौ बेयाव बर्ड होयैनि कारणे दिनै बिथाङा डाइरेक्ट फैनानै फुलुंनि जिनिखि लङा जावनाय दङ बे लङा जावनायाव बियो सौग्रुनानै एक्सिडेन्ट जायो बेबायदिनो जोंहा दा नैबे मोनबो सिगनेल गैयिखाय निश्चय आरो भबिष्यतआव बहुत मानसियानो बेबायदि जालांनो हागौ बेखाय दिनै जोंनि बे गबसा सुबा जिथुनिखि एमइ आरो एलपिनि हाई स्कुलनि खाथियाव जि फुलुं बानायदों ठिकादारा जेनेबा सेफगार्डखौबो होयो आरो बेनिफ्राय प्रशासनाबो बेयाव एसे नजरथि होनानै बिथांमोनखौ जनायहैनांगौ होननानै आंनिफ्राय बुंनाय जाबाय এতিয়া আমি যেতিয়া এই ৰাস্তাখন যে বনাই আছে এই গবছা চুবা বা গবছা চকৰ লাগি নাওকাটা এইটো ৰাস্তা বনাই আছে যে এই যিখিনি মানে সৰু সৰু ব্ৰিজ বনাই আছে যাক কালভাৰ বনাই আছে এইটো কিছু অসুবিধাৰ কাৰণে আজি আমি মানে দুখ পাইছোঁ কাৰণ কি এনেকৈ এতিয়া মানে এই ৰাস্তা দলংখিনি যিখিনি বনাইছে মাটি মানে এই কমপ্লিট কৰা নাই আৰু সেইটোৰ বাবে আমাৰ ৰাতিত এই গাড়ী বাইক চলাই মানে কোনো দেখা পোৱা নাই কোনো বুজি নাপাইছে একদম মানে গাড়ীটো আহি এনে এক্সিডেণ্ট হয় এতিয়া মানুহে মানে কষ্ট পৰি আছে বা এক্সিডেণ্ট হয় মানুহটো এনেকৈ জখমত পৰি আছে তাৰ কাৰণে আমি এইটো ৰাস্তা ভালকৈ বনাই দিব লাগে বুলি আমি এইটো অনুৰোধ কৰিছোঁ আজি ইয়াতে কিয় মানুহ ইমান গোট খাইছে আজি ইয়াত কিয় গোট খাইছে মানে এতিয়া ৰাতিত এনেকুৱা সমস্যা বাইক এক্সিডেণ্ট হয় এইফালে আমি ৰাতিপুৱা আহি পেলাই দেখা পাই যে এনেকুৱা মানে বাইক এখন পাল্টি আছে এই যিখিনি নতুন ব্ৰিজ বনাই আছে সৰু সৰু ব্ৰিজ বনাই আছে এইটো মানে বাইক এখন মানে পাল্টি আছে তাকে মানে এইখিনি মানুহ আমি চাবলৈ সক্ষম আজি এক্সিডেণ্ট হৈছিলে তাৰমানে আজি ৰাতিতে মানে আমি যে ৰাতিতে হৈছে বুলি আমি ধৰা গম পালো আৰু যেনিবা আমি ৰাতিপুৱা আহি পেলাই দেখা পালো এক্সিডেণ্ট হোৱাৰ কাৰণটো কি বুলি ভাবে আপোনালোকে এক্সিডেণ্ট হোৱাৰ বাবে তাৰমানে এইটো যিখিনি ৰাস্তা পদূলি ভালকৈ যেনেকুৱা বনাই আছে যে এইটো ব্ৰিজত মানে মাটি মানে দিয়া হোৱা নাই আৰু যে এনেকুৱা কালভাৰ বনাই আছে বা ব্ৰিজ বনাই আছে সেইটো মানে কোনোকৈ মানে এইটো যে বেয়া হৈছে এইটো মানে চেক কৰা হেৰি নাই চাইনবোৰ্ড দিয়া নাই আৰু চাইনবোৰ্ড দিয়া নাই সেইটোৰ কাৰণে এনেকুৱা হ'ব লগা বাধ্যম আছে এতিয়া মানে আমি এতিয়া মানে দুখ পাইছো আৰু এতিয়া যেনেকুৱা মানে এই ৰাস্তাৰ ঠিকাদাৰ আৰু প্ৰশাসনক কি অনুৰোধ জনাব বিচাৰিব এই ৰাস্তাখনৰ এইবিলাক আমি ভাবোঁ যে সেইটো মানে চাইনবোৰ্ডত মানে ভালকৈ দিব লাগে আৰু যে এইটো মানে ভালকৈ চেক কৰিব মানে হেৰিটো দেখুৱাটো আমি বেছি বিচাৰোঁ আৰু